ঢাকের তালে কোমর দোলে খুশিতে নাচে মন। সকলোকে কম আজি দশমী বিসর্জন, মায়ে আজি উভতি গৈ আছে নিজৰ ঘৰলৈ। সকলোকে যাতে তো মাক অলপ সেৱা কৰিলেও ৰ'ব। তো মায়ে গৈ আছে আজি নিজৰ ঘৰলৈ, তো অলপমান সেৱা কৰোঁ। তো বহুত ভিৰ, তো চাওক আপোনালোকে কিমান ধুনীয়াকৈ এই মূৰ্তিটো। তো চাওক আপোনালোকে ইমানেই ভিৰ, চাওক সকলোৱে আনন্দ উল্লাসেৰে মাক বিদায় দি আছে। তো গৈ আছোঁ পাণ্ডু পৰ্ট। তো এই ৰ'ব ক'বলৈ পাহৰি গৈছোঁ। তো হে গাইছ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই হ'লোঁ সাগৰ, আপোনালোকৰ ওচৰলৈ আহি গৈছে এটা সুন্দৰ এটা ভিডিঅ' লৈ। আৰু আজি বিজয়া দশমী, আজি বিজয়া দশমীৰ দিনাখন সকলোকে বিজয়া দশমীৰ শুভেচ্ছা জনালোঁ। আৰু লগতে শাৰদীয় দুৰ্গোৎসৱৰ সকলোকে শুভেচ্ছা জনালোঁ। আৰু আপোনালোকে পূজা ক'ত চালে, পূজাৰ কেইটা দিন আপোনালোকে মোক কমেণ্ট কৰি জনাব। তো পাণ্ডু পৰ্টত যাওঁ, মানে আমাৰ পাণ্ডুঘাটত, তাতে বিসৰ্জন হৈ আছে আৰু তাতে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াও আহিছে। তো যাওঁতে মোৰ ইউটিউব চেনেলৰ ফালৰ পৰা তোমাক শাৰদীয় দুৰ্গোৎসৱৰ শুভেচ্ছা জনালোঁ। আৰু সকলোকে কি ক'বা? সকলোকে কম আজি দশমী বিসৰ্জন, মায়ে আজি উভতি গৈ আছে নিজৰ ঘৰলৈ। সকলোকে যাতে আশীষ দি যায় তাৰে কামনা কৰোঁ আৰু সকলোকে শুভেচ্ছা জনালোঁ। ইয়াতে প্ৰতি বছৰে আহা? আহোঁ। তো কেনেকুৱা লাগে, ফিলটো কেনেকুৱা লাগে? ভাল লাগে, মা যেতিয়া আহে তেতিয়াতো খুবেই ভাল লাগে। আৰু যেতিয়া গুচি যাব ধৰে, উভতি যাব ধৰে, তেতিয়া অলপ দুখ লাগে। আবেগত আমি এই মানে স্মাইল কৰি বিদায় দিব লাগে যেনেকৈ। তো এই নাচি আহি পালোঁ পাণ্ডু পৰ্ট। তো স্বাগতম টু পাণ্ডু পৰ্ট, ৱেলকাম সকলোকে। তো মোৰ লগত আপোনালোকে বলক, ভিতৰৰ ভাগটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আৰু বহুতে ভিৰ, আৰু ইয়াতে বহুতে ভক্তপ্ৰাণ ৰাইজ নাচি মাক বিদায় দিবলৈ আহিছে। তো আপোনালোকে মোৰ লগত বলক, ইয়াত যথেষ্ট ভিৰ, আপোনালোকে চাওক। তো ইয়াতে আৰু এখন প্ৰতিমা আহি পালে, তো আপোনালোকে চাওক ইয়াত যথেষ্ট ভিৰ। আৰু ইয়াতে সকলোৱে ঢাক ঢোলেৰে নাচি বাগি মাক বিদায় দিবলৈ আহিছে। তো আপোনালোকে চাওক চাৰিওফালে মোৰ দৃশ্যটো, চাৰিওপিনে মানুহ। আৰু ইয়াতে সাংস্কৃতিক অনুষ্ঠানো পাতিছে নিউজ লাইফৰ পৰা। তো আপোনালোকে চাওক, আপোনালোকক দেখাম। ইয়াতে ভিভুদা, তাৰপিছত ঋষাবা, আৰু তাৰপিছত নিকিতাও আহিছে। আৰু লগতে আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও আহিছে। তো আপোনালোকে চাওক। মা দুর্গার আগমনে উল্লাসে আলিঙ্গনে মহামারী মুছে যাবে আজ। ঢাকের পিঠে পড়লো কাঠি, পুজো হোক জমজমাটি, নতুন সাজে সেজেছে আকাশ। জানো একেবাৰে নাৰ্ভাছ লাগি গৈছে আচলতে। গতিকে সকলোৰে পূজা কেনেকুৱা গৈছে বাৰু? কাপোৰ চাপোৰ গৰম লাগিছে নাই? অসমবাসী ৰাইজে খুব বেছি মৰম দিয়ে এটি গীত, মৰমে টানিছে, শুনিছেনে? অৰ্থাৎ বাৰীতে মাৰিম শুনিছে, ৰিলছ কৰিছে।
ঠিক আছে, গতিকে গাবলৈ লৈছোঁ, বেছি কথা নকওঁ, সকলোৱে চাগে গান শুনিবই ৰখি আছে নহয়নে? আমনি পাব, গতিকে গাবলৈ লৈছোঁ, মৰমে টানিছে। সকলোৱে নাচিবনে মোৰ লগত? বা ইমান ধুনীয়া সঁহাৰ, ইমান ভাল লাগিছে, ধন্যবাদ একেলগে। তো আপোনালোকে চাওক ইয়াতে ৰিচাবাই এতিয়া গীত পৰিৱেশন কৰি আছে। তো আপোনালোকক মই অলপ দেখাম, কিন্তু বেছিকৈ দেখাব নোৱাৰিম কাৰণ কপিৰাইটৰ কথা আছে। অকণমান আপোনালোকে চাওক। তো ইয়াতে এনেকৈ ৰিচাবাই গীত পৰিৱেশন কৰি থাকিব। মই আপোনালোকক বেছিকৈ দেখাব নোৱাৰোঁ কাৰণ গোটেই গানটো যদি দেখাব লাগে তেতিয়াহ'লে মোৰ চেনেলত কপিৰাইট পৰি যাব। সেইবাবে চাওক আপোনালোকে, যথেষ্ট ইয়াত মানুহ। তো ৰিচাবাই যদি গীতটো যদি চাই আছে, মোৰ ভিডিঅ'টো যদি চাই আছে, ৰিচাবাক মোৰ তৰফৰ পৰা শাৰদীয় দুৰ্গোৎসৱৰ শুভেচ্ছা জনালোঁ, লগতে শুভ বিজয়া। তো চাওক আপোনালোকে, যথেষ্ট মানুহ। তো তেখেতসকলে পানী বিতৰণ কৰি আছে, তেখেতসকলক অকণমান তো ইয়াতে তেখেতসকলে পানী বিতৰণ কৰি আছে, পুৰা স্কুলৰ ফালৰ পৰা পানী বিতৰণ কৰি আছে আপোনালোকে। তো মোৰ ইউটিউব চেনেলৰ ফালৰ পৰা আপোনাক শাৰদীয় দুৰ্গোৎসৱৰ শুভেচ্ছা জনালোঁ আৰু শুভ বিজয়া দশমী শুভেচ্ছা জনালোঁ। তো সকলোকে কি ক'ব আৰু? আপোনালোক সকলোকে শুভ বিজয়া দশমীৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ৰাজ্যিক সংখ্যালঘু মঞ্চৰ ফালৰ পৰা ভাৰতীয় জনতা পাৰ্টী সেৱাই সংগঠন ভাৰতীয় জনতা পাৰ্টীৰ মূল মন্ত্ৰ ৰাজ্যিক সংখ্যালঘু মৰ্চাই আজি দিনজোৰা কাৰ্যসূচীৰে অসমৰ 5 ঠাই যোৰহাট, তাৰপিছত গুৱাহাটী, আপোনাৰ মোগলদৈ, টংলা, আপোনাৰ ঢেকীয়াজুলি, এনেকৈ আমি অসমৰ 5 ঠাইত আছোঁ। সেৱাই সংগঠন বৰ্তমান ৰাইজৰ মাজত আমি খোৱা পানী আৰু চৰবতৰ যোগান ধৰিছোঁ। ইমান প্ৰকাণ্ড গৰমত আমি আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, ৰাজ্যিক সংখ্যালঘু মৰ্চা সন্মানীয় সভাপতি সাজ্জাদ কুৰু ডাঙৰীয়া, ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা ডাঙৰীয়া নিৰ্দেশক্ৰমে সেৱাই সংগঠন মূলমন্ত্ৰীলৈ আজি আমি বৰ্তমান ৰাইজৰ মাজত আমি আজি চৰবত আৰু পানী বিতৰণ। তো ইয়াতে দেখিবলৈ পোৱা গৈছে ৰাতিপুৱাৰ পৰা যথেষ্ট ভিৰ। আমি প্ৰায় 10,000ৰ ওপৰত আমি মানুহক পানী খুৱাব পাৰিছোঁ। আমাৰ ইতিমধ্যে আপোনালোকে দেখিছে যে আমি 10,000 আমাৰ গ্লাছ আছিলে, সেই কৰাৰ পিছত আমি আকৌ নতুনকৈ গ্লাছ আনিব লগা হৈছে। গতিকে আমি 10,000ৰ ওপৰত আমি পানী খুৱাব পাৰিছোঁ। থেংক ইউ। জানি নকৰিব বালিকাৰ শিকাৰী কি অবিচলিত হয় অসমীয়া ডেকা মই গত সাগৰ সদায় নিজৰ আহি বৰ মন্ত্ৰক সূৰ্যৰ পতাকাৰ ৰাইজৰ। তো আপোনালোকে চাওক, তাতে বিসৰ্জন হৈ আছে আৰু তাতে সকলোকে যাব দিয়া নাই। মাত্ৰ কমিটিৰ ফালৰ পৰা অহা 4জন বা 5জন মানুহকে যাব দিছে। তো তাতে বহুতো গাড়ী তাতে বিসৰ্জন আছে, তাতে মই যাব নোৱাৰিম কাৰণ যাব মানা কৰিছে। তো আপোনালোকক মই বাহিৰৰ দৃশ্যটোৱে দেখাই আছোঁ, চাওক আপোনালোকে। তো আপোনালোকে খালি ভিৰটো চাওক, খালি মানুহ চাওক। আমাৰ পাণ্ডুঘাটত সকলো ৰাইজে ওলাই আহিছে মাক বিদায় দিবলৈ। তো আপোনালোকে চাওক, ইয়াতে ৰিচাবাই গীত পৰিৱেশন কৰি আছে। মই আপোনালোকক ভালকৈ দেখাব নোৱাৰিম কাৰণ হ'ল কপিৰাইটৰ কথা আছে। তো আপোনালোকে জাষ্ট মানুহ চাওক, অকণমান আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। চাওক আপোনালোকে, ইয়াত যথেষ্ট ভিৰ। তো কেনেকুৱা লাগিছে চাই কেনে মোক কমেণ্ট কৰি জনাব। তো আপোনালোকে ক'ত ক'ত পূজা চালে মোক কমেণ্ট কৰি নিশ্চয় জনাবই। তো চাই থাকক আপোনালোকে। হ'ব
আপোনালোকে স্ক্ৰীনটোত চাওকচোন কিমান মানুহ ভিৰ ওপৰৰ পৰা কেমেৰা মাৰি আছে আপোনালোকে চাওক যথেষ্ট ভিৰ আৰু আপোনালোকে আগলৈ চাই থাককচোন তো আপোনালোকে চাওক ইয়াত ঢাকৰ অঞ্চল কৰিছে তো মোৰ ইউটিউব চেনেলৰ ফালৰ পৰা তোমাক শাৰদীয় দুৰ্গোৎসৱৰ শুভেচ্ছা জনালোঁ আৰু লগতে আজি শুভ বিজয়া তো সকলোকে কি ক'বা লগ পাইছোঁ থাকা ভালকৈ থাকা এনজয় কৰা কিবা বিয়া হ'লে আজি এৰি দিওঁ তো খুৰা আপোনাকো শাৰদীয় দুৰ্গোৎসৱৰ শুভেচ্ছা জনালোঁ তো আপুনি সকলোকে কি ক'ব সকলোকে কি ক'ম বৰ্তমান যিহেতু আমাৰ কৰোণা মহামাৰীৰ হেৰি চলি আছে চৰকাৰৰ নীতি নিয়ম যতি এছপি আছে সকলোৱে মানি চলিব লাগে নিজেও চলিব লাগে নিজৰ লগতে নিজৰ ঘৰখনকো বচাব লাগে মই এইখিনিয়ে ৰাইজক ক'বলৈ বিচাৰোঁ তো আপুনি ইয়াত প্ৰতি বছৰে আহে মোৰতো প্ৰতি বছৰে তো কেনেকুৱা লাগে মোৰ দ্বিতীয় ইয়াত তেনেকুৱা আমি ইয়াত বৰ্তমান 5 বছৰ কৰিলোঁ আৰু এতিয়ালৈকে বৰ্তমান কেইটা মূৰ্তি বিসৰ্জন হ'ল এতিয়ালৈ 59টা গৈছে তো আপোনালোকে চাওক ইয়াত লাহে লাহে ভিৰ কমিছে আৰু ভিডিঅ'টো বেছি দীঘল নকৰোঁ যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তো বাই বাই নামটো